বান্ধৱীসকল আজি গুৱাহাটীৰ মুখ্য বাতৰিসমূহ হৈছে এনেধৰণৰ ৰাজ্যৰ 46,53 টেট শিক্ষক আৰু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰিকাল 60 বছৰলৈ বৃদ্ধি অহা 2-3 মাহৰ ভিতৰত ৰাজ্যৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ সমস্যাৰ অবৈধ তথা অতিৰিক্ত শিক্ষকৰ বিষয়টো সমাধান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা চলিত শিক্ষাবৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত এতিয়াৰে পৰা চৰকাৰী বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানতে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষা শিকাটো বাধ্যতামূলক আজিৰে পৰা ধৰ্মীয় উপাসনাস্থলী শ্বপিং মল ৰেষ্টুৰেণ্ট আৰু ব্যক্তিগত কাৰ্যালয় মুকলি কৰা অনুমতি অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 2,681 জনলৈ বৃদ্ধি আৰু যোৱা মাছনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 60 পইচাকৈ বৃদ্ধি অসম চৰকাৰে ৰাজ্যখনৰ টেট শিক্ষক ষ্টেট পুলৰ শিক্ষক আৰু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকে ধৰি ৰাজ্যখনৰ 46,153 গৰাকী শিক্ষকৰ চাকৰিকাল 60 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে এই শিক্ষকসকলে নিয়মীয়া শিক্ষকৰ নিৰীক্ষৰ দৰমহা ইনক্ৰিমিনেণ্ট মৰগীয়া বানাছৰ সুবিধা লাভ কৰিব শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী সংবাদমেলত এই বিষয়ে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত 29,701 গৰাকী ৰাজ্যিক পুলৰ 11,206 গৰাকী টেট শিক্ষক আৰু হাইস্কুল পৰ্যায়ৰ ঠিকাভিত্তিক 5,243 গৰাকী শিক্ষকৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে আনহাতে এই শিক্ষকসকলে বাৰ্ষিক বৰ্ধিত দৰমহা দৈনিক ভাত্ৰা আৰু প্ৰৱকালীন ছুটিৰ লগতে অন্যান্য ছুটিসমূহ লাভ কৰিব তেওঁলোকে অৰিহণামূলক ভৱিষ্যনিধি অৰ্থাৎ CPF আৰু বেংক ঋণৰ সুবিধা লাভ কৰিব মন্ত্ৰী ডক্টৰ শৰ্মাই লগতে প্ৰকাশ কৰে যে অহা 2-3 মাহৰ ভিতৰত ৰাজ্যখনৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ লগতে অবৈধ আৰু অতিৰিক্ত শিক্ষকৰ বিষয়সমূহো সমাধান কৰা হ'ব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আন্তঃজিলা শিক্ষক বদলিৰ ক্ষেত্ৰত অসম বিধানসভাই ইতিমধ্যে গ্ৰহণ কৰা আইনত ৰাজ্যপালে অনুমোদন দিছে সেই অনুসৰি এতিয়াৰে পৰা একেটা স্থানত 10 বছৰ শিক্ষকতা কৰাৰ পিছতে কোনো লোকে গৃহ জিলালৈ বা ওচৰৰ আন জিলালৈ বদলি বিচাৰিলে আবেদন কৰিব পাৰিব কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই বছৰৰ শিক্ষাবৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ সিদ্ধান্ত লৈছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে ইয়াৰ পূৰ্বে বছৰি 2 লাখ টকাৰ তলত উপাৰ্জন থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া কৰা হৈছিল সম্প্ৰতি কোভিড-19ৰ পৰিপ্ৰেক্ষিতত সকলো লোকে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সিদ্ধান্ত লোৱা হৈছে তেওঁ কয় যে উচ্চতৰ মাধ্যমিক স্নাতক তথা বিশ্ববিদ্যালয় পৰ্যন্ত এইবাৰ নামভৰ্তি বিনামূলীয়া হ'ব তদুপৰি পলিটেকনিক অভিযান্ত্ৰিক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়তো নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়াৰ পৰা চৰকাৰী বেচৰকাৰী ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানতে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষা শিকাটো বাধ্যতামূলক হ'ব এই বিষয়ে ৰাজ্য চৰকাৰে যুগুত কৰা আইনৰ ইতিমধ্যে ৰাজ্যপালৰ অনুমোদন লাভ কৰা হৈছে বুলি তেওঁ এই সিদ্ধান্তৰ ফলত কেন্দ্ৰীয় বিদ্যালয় তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়কে ধৰি সকলো বিদ্যালয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষা শিকাটো বাধ্যতামূলক হ'ব আনহাতে বৰাক উপত্যকাত বাংলা ভাষা আৰু BTADত বড়ো ভাষা শিকোৱা বাধ্যতামূলক হ'ব ইফালে কোভিড-19ৰ ফলত বিদ্যালয়সমূহত পাঠদান বন্ধ হৈ থকা ব্যৱস্থাৰ অৱসান ঘটাবলৈ অতি সোনকালে 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক পৰ্যায়ক্ৰমে সপ্তাহৰ 2টা দিনত বিদ্যালয়ত পাঠদানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে তেওঁ কয় যে কোভিড-19ৰ লগতে বিভিন্ন অসুবিধাৰ বাবে যোৱা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত প্ৰদান কৰিব নোৱাৰা কম্পিউটাৰ অহা সপ্তাহৰ পৰা বিদ্যালয়সমূহত এজনকৈ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব অৱশ্যে চলিত বছৰৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণসকলক 20,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ'ব তদুপৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা ৰাজ্যৰ 17খন বিদ্যালয় বন্ধ কৰি দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয় এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ৰাজ্যৰ বিভিন্ন বিদ্যালয়লৈ বদলি কৰা হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলক কাষৰ বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব
আনহাতে কেন্দ্ৰীয় চৰকাৰৰ দীক্ষা নামৰ এপ্লিকেশ্যনৰ অধীনত অসম চৰকাৰে বিদ্যাদান নামৰ এক কাৰ্যসূচী আৰম্ভ কৰিব আৰু ইয়াত শিক্ষকৰ লগতে অন্য সমল ব্যক্তিও শিক্ষাদান কৰিব পাৰিব বুলি তেওঁ কয়। সমগ্ৰ দেশজুৰি আজিৰ পৰা ধৰ্মীয় উপাসনাস্থলী, শ্বপিং মল, হোটেল, ৰেষ্টুৰেণ্ট আৰু ব্যক্তিগত কাৰ্যালয় মুকলি হয়। প্ৰায় 2.5 মাহ বন্ধ থকাৰ পিছত আজিৰে পৰা এনে স্থানসমূহ পুনৰ মুকলি কৰাৰ বাবে অনুমতি দিয়া হৈছে। অৱশ্যে প্ৰতিটো স্থানতে মাস্ক পিন্ধা, মুখ ঢাকি ৰখা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হ'ব। অৱশ্যে ৰেড জোনৰ অধীনৰ এলেকাত শ্বপিং মল, উপাসনাস্থলী, হোটেল, ৰেষ্টুৰেণ্ট আদি খোলাৰ ক্ষেত্ৰত অনুমতি দিয়া হোৱা নাই। আজিৰে পৰা উপাসনাস্থলী, মঠ মন্দিৰ, গীৰ্জাঘৰ আৰু ঐতিহাসিক স্থানসমূহ পুনৰ খোলা হ'ব যদিও মূৰ্তি, উপাসনাস্থলী বা যিকোনো পবিত্ৰ স্থান হাতেৰে চুব নোৱাৰিব আৰু প্ৰসাদ তথা নিৰ্মালী আদি বিতৰণ কৰিব নোৱাৰিব। উপাসনা স্থানবোৰলৈ বয়োজ্যেষ্ঠ, বিশেষকৈ 65 বছৰৰ ঊৰ্ধ্বৰ লোক, গৰ্ভৱতী মহিলা আৰু 10 বছৰ তলৰ শিশুসকলক পৰাপক্ষত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে হোটেল আৰু ৰেষ্টুৰেণ্টবোৰত তেওঁলোকৰ আসনৰ বিপৰীতে 50% লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে। প্ৰৱেশৰ মুহূৰ্তত দুৱাৰ মুখতে গ্ৰাহকৰ শৰীৰৰ তাপমাত্ৰা জোখাৰ উপৰিও হাত ছেনিটাইজ কৰাৰ ব্যৱস্থা থাকিবই লাগিব। ইপিনে অসমত আজিৰে পৰা প্ৰায়বোৰ মঠ মন্দিৰ, দেৱালয় খোলা হ'ব যদিও শক্তিপীঠ, নীলাচল পাহাৰ, কামাখ্যা ধাম অহা 30 জুনলৈকে বন্ধ থাকিব। ৰাজ্যত কালি নতুনকৈ 208 জন লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰাত কৰোনা আক্ৰান্তৰ সংখ্যা 2681লৈ বৃদ্ধি পাইছে। যোৱা নিশা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰি কৰে। 39 জন হোজাইৰ, 24 জন ধুবুৰীৰ, 10 জন নগাঁৱৰ, 7 জন গোলাঘাটৰ, 6 জন মাজুলীৰ, 5 জন লখিমপুৰ আৰু 1 জন ধেমাজি লোকৰ কালি দিনৰ ভাগত কৰোনা পজিটিভ নিশ্চিত হোৱাৰ পিছত নিশালৈ আন 155 জন লোকৰ দেহত কৰোনা চিনাক্ত হয়। আনহাতে কালি 48 জন ৰোগীক সুস্থ হৈ উঠা চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা 13 জন, নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা 12 জন, হাইলাকান্দি অসামৰিক চিকিৎসালয়ৰ পৰা 5 জন, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা 4 জন, বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়, ওদালগুৰি চিভিল হাস্পতাল, শিঙিমাৰী মডেল হাস্পতাল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 2 জনকৈ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত 1 জনকৈ ৰোগীক সুস্থ হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ৰাজ্যখনত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা 1922লৈ বৃদ্ধি পোৱাৰ লগতে মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 636লৈ বৃদ্ধি পাইছে। ইফালে আজিৰে পৰা সমগ্ৰ অসমৰ গ্ৰামাঞ্চলত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে দ্বিতীয় পৰ্যায়ৰ সামূহিক নিৰীক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ে ৰাজ্যৰ 28,000ৰো অধিক গাঁৱত এই কাৰ্যসূচী সম্পন্ন কৰা হৈছিল। ইয়াৰে ভিতৰত 2,000ৰো অধিক লোকৰ দেহত জ্বৰৰ লক্ষণ দেখা পোৱা গৈছিল যদিও পৰীক্ষাৰ অন্তত তেওঁলোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয় বুলি প্ৰকাশ কৰা হৈছে। ত্ৰিপুৰাত কালি আৰু 53 জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছে। ইয়াৰ ফলত ত্ৰিপুৰাত এই মাৰাত্মক ৰোগৰ আক্ৰান্ত লোকৰ সংখ্যা 803 জনলৈ বৃদ্ধি পাইছে। অৱশ্যে 192 জন কৰোনা আক্ৰান্ত লোক এতিয়ালৈকে সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে আৰু বৰ্তমান 607 জন লোক চিকিৎসাধীন হৈ আছে। ইপিনে মণিপুৰত যোৱা 24 ঘণ্টাত 1249 জন ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছিল আৰু আটাইবোৰ নমুনাই নিগেটিভ পোৱা গৈছে। ইম্ফলত চৰকাৰী সূত্ৰই জনোৱা মতে মুঠ 1289টা নমুনাৰ ভিতৰত 714টা নমুনা ইম্ফলত থকা আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান ৰিমছ আৰু 535টা নমুনা জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত পৰীক্ষা কৰা হৈছিল। আনহাতে মণিপুৰত এতিয়ালৈকে 172 জন লোক COVID-19ত আক্ৰান্ত হৈছে আৰু 52 জন লোক সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে। ইপিনে মণিপুৰত এতিয়ালৈকে 17,028টা নমুনা পৰীক্ষা কৰা হৈছে আৰু বৰ্তমান ৰাজ্যৰ বিভিন্ন ঠাইত 11,958 জন লোক কোৱাৰেণ্টাইন কেন্দ্ৰত আছে। মেঘালয়ত কালি আৰু 2 জন লোক COVID-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 36 জনলৈ বৃদ্ধি পাইছে। অৱশ্যে 13 জন সুস্থ হৈ উঠাৰ পাছত বৰ্তমান 22 জনে চিকিৎসাধীন হৈ আছে। লকডাউনৰ পৰা লাভ হোৱা নাই দেশলৈ আৰু বেয়া দিন আহি আছে। অহা 2-3 মাহত ভয়ংকৰ হ'ব পাৰে ভাৰতত কৰোনা সংক্ৰমণ। এইমছৰ সঞ্চালককে ধৰি বিশিষ্ট চিকিৎসক আৰু বিশেষজ্ঞই কৰা এই আশংকাৰ বিষয়ে আজি প্ৰকাশিত কেইবাখনো কাকতে গুৰুত্ব সহকাৰে বাতৰি প্ৰকাশ কৰিছে। অনলাইন শিক্ষাৰ শ্ৰেণীকোঠাৰ বিকল্প হ'ব নোৱাৰে। 15 আগষ্টৰ পাছত খোলা হ'ব পাৰে সকলো স্কুল কলেজ। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে কৰা মন্তব্যৰ বিষয়ে আজি কাকতসমূহে ভিন ভিন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আজি মুকলি হ'ব উপাসনাস্থলীৰ দুৱাৰ, গীৰ্জাত চলিব অনলাইন প্ৰাৰ্থনা, সিদ্ধান্ত ল'ব পৰা নাই মছজিদ কমিটিসমূহে। এই বাতৰি দৈনিক অসমৰ লগতে আন কেইখনমান কাকতে প্ৰকাশ কৰিছে। ঠিকাভিত্তিক শিক্ষক
এই শিক্ষক ষ্টেট পুলৰ শিক্ষকসকলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী সা-সুবিধা বিশ্ববিদ্যালয় পৰ্যন্ত নামভৰ্তি হ'ব বিনামূলীয়া সকলো বিদ্যালয়তে অসমীয়া ভাষা হ'ব বাধ্যতামূলক এই বিষয়ে দৈনিক অসম নিয়মীয়া বাৰ্তা আসাম ট্ৰিবিউন আমাৰ অসম চেণ্ট্ৰেল অসমীয়া সমৰ দৈনিক জনমভূমি আদি কাকতে ভিন ভিন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে কাকতসমূহে হাইস্কুল শিক্ষান্ত পৰীক্ষা শূন্য ফলাফল দেখুওৱা 17খন বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে কৰোনা আক্ৰান্তৰ সংখ্যাৰে চীনক অতিক্ৰম কৰিলে মহাৰাষ্ট্ৰই ভাৰতৰ দ্ৰুতগতিত কৰোনা আক্ৰান্ত হৈছে বহু লোক ৰাজ্যত 30খন গাঁও এতিয়া পানীৰ তলত বনভূমিত উচ্চ ক্ষমতা সম্পন্ন 18টা টাৱাৰ স্থাপনৰ অবৈধ অনুমতি বন বিষয়ে চাকৰিত যোগদান কৰাৰ পৰা 10 বছৰলৈকে শিক্ষকৰ বদলি বন্ধ ইত্যাদি এই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰিসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি এটা চমু অৱলোকন বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ ৰাজ্যখনৰ পৰম্পৰাগত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বাবে উদ্ভাৱনীমূলক ধাৰণা প্ৰয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্ব আৰোপ কৰিছে কালি গুৱাহাটী মহানগৰী আমবাৰীত আসাম ষ্টাৰ্টআপ ডিঅ নেষ্টৰ দ্বাৰা আয়োজিত উদ্যম অসম শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰি ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে ভাৰতীয় উদ্যোগীসকলক গোলকীয় প্ৰেক্ষাপটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে বিশ্বৰ বজাৰত এই পদক্ষেপে সুফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কয় মাই আসাম ষ্টাৰ্টআপ আইডিৰ অধীনত এই কেন্দ্ৰ উদ্গনি যোগে 31টা ষ্টাৰ্টআপলৈ বিত্তীয় অনুদানৰ প্ৰথম কিস্তিৰ চেকসমূহ কালি মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে ৰাজ্যখনলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা উদ্যম ইউথ অনুষ্ঠানৰো তেওঁ শুভাৰম্ভ কৰে উল্লেখযোগ্য যে বছৰত প্ৰায় 11 কোটি টকা উপাৰ্জন কৰা এই ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে বৰ্তমানলৈ প্ৰত্যক্ষভাৱে 1690 গৰাকী আৰু পৰোক্ষভাৱে 40,000তকৈ অধিক লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে কালিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও অংশগ্ৰহণ কৰিছে চলিত জুন মাহটো মেলেৰিয়া প্ৰতিৰোধ মাহ হিচাপে পালন কৰি ৰাজ্য চৰকাৰে মেলেৰিয়া নিৰ্মূল কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে এই উপলক্ষে ৰাজ্যৰ সকলো স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া টেষ্ট পৰীক্ষা আৰু ঔষধ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে সাধাৰণ জ্বৰ নাইবা কঁপি উঠা জ্বৰ গাৰ বিষ মূৰৰ বিষ আৰু বমি আদি হ'লে অনতিপলমে স্বাস্থ্য কেন্দ্ৰসমূহত উপলব্ধ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হৈছে মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মাজে সময়ে ঘৰৰ ভিতৰে বা বাহিৰৰ ডিডিটি স্প্ৰে কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে জ্বৰ হোৱাৰ লগে লগে টেষ্ট পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ আৰু যিকোনো সহায়ৰ বাবে ওচৰৰ আশাকৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰতি আহ্বান জনাইছে কালি মাছনিশাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত পুনৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে তেল কোম্পানীসমূহে কৰা ঘোষণা অনুসৰি পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ 60 পইচাকৈ বৃদ্ধি কৰা হৈছে ইয়াৰ আগতে যোৱা 16 মাৰ্চত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল কৰোনা ভাইৰাছৰ যুঁজখনৰ বাবে হোৱা বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক বিশিষ্ট শিল্পী অভিনেতা পদ্মনাথ কৈৰী আজি দেবাখন ঘটিছে চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক কৈৰীৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি অহাৰ লগতে এগৰাকী শিল্পী হিচাপে বিশেষভাৱে জনপ্ৰিয় আছিল প্ৰাক্তন বিধায়ক পদ্মনাথ কৈৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টা ৰাজ্যৰ কেতবোৰ অঞ্চলত আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি জনাব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ